দুই পুত্ৰ ডাক্তৰ, দুই পুত্ৰ ইঞ্জিনিয়াৰ, কিন্তু পিতৃ বৃদ্ধাশ্ৰমত। মানুহ কিমান নিষ্ঠুৰ হলে এনে কৰ্ম কৰিব পাৰে? সন্তান ডাঙৰ মানুহ হলে কিয় কান্দিব লগা হয় পিতৃ মাতৃৰ? এয়াই নেকি আধুনিক যুগৰ শিক্ষা? যি সময়ত বৃদ্ধ পিতৃ নিজ সন্তানৰ কাষত থাকিব লাগিছিল, কিন্তু 4 সন্তানৰ কোনেও খবৰ নলয় পিতৃৰ। মধ্যে 4 ছেলে আমেরিকা, 2 ছেলে ডাক্তার, 2 ছেলে ইঞ্জিনিয়ার। সৰুৰে পৰা বৰ কষ্টৰে পিতৃয়ে লিখা পঢ়া কৰাইছিল 4 সন্তানক, কিন্তু সন্তান চাকৰি কৰি আছে আমেৰিকাত। কিন্তু দেউতাকৰ সা সম্পত্তি বিক্ৰী কৰি সম্পূৰ্ণ টকা লৈ গ'ল সন্তানে। এতিয়া পিতৃ থাকিব লগা হৈছে বৃদ্ধাশ্ৰমত। সন্তানৰ এনে কান্দই বহু পিতৃ মাতৃ থাকিব লগা হয় বৃদ্ধাশ্ৰমত। সন্তানৰ এনে কান্দই বহু পিতৃ মাতৃ থাকিব লগা হয় বৃদ্ধাশ্ৰমত। বৃদ্ধাশ্ৰমত থকা আৰু এগৰাকী মাতৃৰ কান্দোন। মই মোৰ ছোৱালীজনীক ফোন কৰোঁ, কিন্তু কেতিয়াও ফোন ৰিচিভ নকৰে। যদি এবাৰ তাইৰ মাত শুনিব পাৰিলো হয়, মই বহুত শান্তি পালো হয়। আমার ছোট মেয়ে আমাদের রেখে দিয়ে গেছে। এখন ছোট মেয়ে তো ফোন করলে ফোন ধরে না। এখন আমার ছোট মেয়েটার জন্য প্রাণ কান্দে। যদি একটা কথা তার মুখে থেকে শুনি, আমি শান্তিতে থাকতে পারতাম। কি হৈছে আজিৰ ডিজিটেল যুগৰ সন্তানৰ? কিয় পিতৃ মাতৃক অকলে এৰি দিছে বৃদ্ধাশ্ৰমত? এনে সন্তানক কি ক'ব আপোনালোকে? কমেণ্টত জনাব আপোনাৰ মতামত।